আপোনালোকক স্বাগতম জনাইছোঁ। মই আছোঁ এতিয়া বৰ্তমান ভূপেশ্বৰ নাৰীত, লোৱেষ্ট চিৰাং ডিষ্ট্ৰিক্ট। আৰু এতিয়া মই আহিছোঁ এটা পিকনিক প্লেচত। মই যোৱা নাই আৰু আপোনালোকো চাগে যোৱা নাই, গতিকে আপোনালোকক মই এই জেগালৈ লৈ যাম। আপোনালোক যাওঁ পিকনিক প্লেচলৈ। এয়া আমি আহি আছোঁ এয়া অৰুণাচল প্ৰদেশৰ নাৰীত অৱস্থিত এটা পিকনিক প্লেচলৈ। ক'ত আছে, কোনটো জেগাত আছে, আমি দেখাকৈ নাই, বিচাৰি আহিছোঁ চাবলৈ। তাত আমাৰ দুজনমান ফ্ৰেণ্ড গৈছে, গতিকে তাত তেওঁলোকক লগ কৰিবলৈ আহি আছোঁ আমি। গতিকে আপোনালোকো চাওকচোন ক'ত আছে কেনেকুৱা পিকনিক প্লেচটো। এয়া আমি বিচাৰি আছোঁ, জংঘলত সোমাইছোঁ দেখিছে। আমি আহি আছোঁ এতিয়া সুধি সুধি আহি আছোঁ অৰুণাচলৰ ভিতৰত। চাওক কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আহিব আপোনালোকে। আমি নাজানো নতুন ঠাই ভাল লাগিব। यहाँ मौसम का रास्ता है, गंदा गंदा है। देखने के लिए तो आया है, लेकिन এটা নতুন পৰিৱেশত আহি আছোঁ আমি আপোনালোকক দেখাবলৈ, আৰু আমি নিজেও আহিছোঁ চাবলৈ, আৰু আপোনালোকক দেখাবলৈ আহিছোঁ। আপোনালোকে চাই যাওক এটা কি সুন্দৰ পৰিৱেশ। চাওক চাৰিওফালে এটা সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। यही है वो पिकनिक प्लेस। आ गए, पहुँच गए हम लोग यहाँ पे। আমি আহি পালোহি। এয়া চাওক এইটো পিকনিক প্লেচ, কিমান এটা সুন্দৰ পৰিৱেশ। এয়া চাওক চাওক, মই সেই দলঙৰ ওপৰত আছোঁ, ব্ৰিজৰ ওপৰত। আৰু এয়া চাওক পূৰা বনাই আছে, আয়োজন হৈ আছে। চাওক সুন্দৰ এটা পৰিৱেশৰ মাজত আমি এতিয়া ব্ৰিজৰ পৰা তললৈ নামি আহিছোঁ। এইটো জলপথৰ মাজতে ৰাস্তা এটা আছে, সেই আগত আহিছোঁ আমি। চাওক কিমান যিহেতু আজি চানডে কাৰণে অলপ আমি আহি পালোহি পৰিৱেশ। চাওক আপোনালোকে চাওক, মই আপোনালোকক এই পিকনিক প্লেচটোৰ চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক সম্পূৰ্ণকৈ চাওক চাৰিওফালৰ পৰিৱেশ এই পজিশ্যনৰ পৰা। যিহেতু আজি চানডে, গতিকে বহুতো পাৰ্টি আহিছে। শিৱসাগৰ, ডিব্ৰুগড়, চিলাপথাৰ সকলোৰ পৰা আহিছে পাৰ্টি। তাৰপৰা চাওক, আৰু মোৰ এই লগৰ কেইজন হ'ল জোনাই হয়। তেওঁলোকৰ লগত আমাক ইনভাইট কৰিলে, আমি আহিলোঁ তেওঁৰ লগত।
দেখিছে আমাৰ লগৰবিলাকে এয়া ফূৰ্তি কৰি আছে বিহু লগাই ধুনীয়া এটা এনজয় কৰি আছে এনজয় মুভমেণ্ট চাৰিওফালে চাওক চাৰিওফালে পৰিৱেশ এয়া চাওক আপোনালোকে এটা সুন্দৰ পৰিৱেশৰ মাজত চলি আছে এয়া চাওক এয়া লগৰ নাচি আছে ধুনীয়াকৈ সুন্দৰ এটা পৰিৱেশ আপোনালোকে আহিব কিমান এটা সুন্দৰ পৰিৱেশ চাওক ভাল লাগিব পৰিৱেশ চাওক আপোনালোকে যিহেতু লগৰজনক লগ পোৱা হয় যদি মাজে মাজে যিহেতু পিকনিক বুলি ক'লে এটা নতুন এটা উৎসাহ থাকে কাটিছে আমি অলপ নাচিবলৈ চেষ্টা কৰিছোঁ কিন্তু হ'লেও অলপ যিহেতু আমি নতুন চিনাকি কিমান এটা সুন্দৰ পৰিৱেশৰ মাজত হৈ আছে মোৰ লগৰকেইজনে ফূৰ্তি কৰি আছে মোৰ অলপ যিহেতু নতুন তেওঁলোকৰ লগত চিনাকি গতিকে বেছি ফূৰ্তি কৰিবলৈ অলপ আচহুৱা লাগে হ'লেও অলপ ফূৰ্তি কৰিলোঁ এতিয়া আপোনালোকক এই চাৰিওফালৰ পৰিৱেশটো দেখাবলৈ আহিছোঁ অলপ এই পিকনিক প্লেচটো চাওকচোন আপোনালোকে চাওক এয়া চাওক পাহাৰ আৰু এখন নৈ চাওক পুৰা সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পৰিৱেশটো চাওক চাওকচোন আপোনালোকে কিমান এটা সুন্দৰ পৰিৱেশ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক আকৌ মই দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক বহুতো শিক্ষামূলক ভ্ৰমণৰ বাবে আহিছে বহুতো ছাত্ৰ ছাত্ৰী চাৰিওফালে চাওক ছাত্ৰ ছাত্ৰী দূৰ দূৰণি কলেজৰ পৰা তেওঁলোক আহিছে ইয়াৰে দুই এটা লোকেল আহিছে চাওক কিমান এটা সুন্দৰ পৰিৱেশ কিমান এটা সুন্দৰ পৰিৱেশ চাওক আপোনালোকে আহিব ভাল লাগিব সুন্দৰ এটা পৰিৱেশৰ মাজত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গোটেই পৰিৱেশটো ইয়াত পৰিৱেশটো চাওক কিমান এটা সুন্দৰ পৰিৱেশ চাওক আহিব আপোনালোকে আহিব ভাল লাগিব এই পৰিৱেশৰ মাজলৈ আহিব আপোনালোকে বহুত সুন্দৰ পৰিৱেশ ভাল লাগিব বহুতো আৰু বলকচোন এতিয়া চাওঁ গৈ আমি মোৰ লগৰপৰা আকৌ বিহু নাচি আছে ফূৰ্তি কৰি আছে তালৈ যাওঁ অলপ বলক
ইয়াৰ ভাত চাত খোৱা খানা চানা খোৱা হ'ল খানা চানা খাই এতিয়া আমি যাব ওলাইছোঁ আৰু বেছি সময় নাই ইয়াত অলপ ফূৰ্তি কৰিলোঁ খোৱা বোৱা হ'ল এতিয়া এয়া লগৰ নাচি আছে ফূৰ্তি কৰিলোঁ অলপ এতিয়া আমি অলপ ফটোশ্বুট কৰিম ইয়াতে তাৰপিছত আৰু আমি যাম ঠিক আছে ভিডিঅ'টো শেষলৈকে চাই থকা আপোনালোকক বহুত বহুত ধন্যবাদ বাই বাই